আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 14 নম্বৰ দিন আৰু 14 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান আদা নহৰু আৰু ভিটামিন যোনটো ভিমাৰেল বুলি কয় সেইটো মাল্টিভিটামিন ব্যৱহাৰ কৰিছোঁ। প্ৰতি 100 মুৰ্গী 3 ml কৰি পেলাই আৰু ভিতৰত টেম্পাৰেচাৰ বুলি ক'লে 32-33 ডিগ্ৰী চেলচিয়াছ হৈ আছে। সেইকাৰণে লাইটটো অফ কৰি থৈ দিয়া হৈছে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান ভিটামিন বি কমপ্লেক্স যিটো এমবিপ্লেক্স বুলি কয় সেইটো মেডিচিন ব্যৱহাৰ কৰিছোঁ। মুৰ্গীৰ অলপমান ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখক বুলি আৰু ভিতৰৰ টেম্পাৰেচাৰ 32-33 ডিগ্ৰী হৈ আছে আৰু লাহে লাহে মুৰ্গী যিমান ডাঙৰ হৈ আহিব সিমানে ব্ৰুডিং টেম্পাৰেচাৰটো কমাই আহিব লাগে, যাতে মুৰ্গী বাহিৰৰ যিটো পৰিৱেশ আছে সেইটো খাপ খোৱাকৈ বাচি থাকিব পাৰে ভালদৰে। সেইকাৰণে লাহে লাহে টেম্পাৰেচাৰটো কমাই আহিব লাগে, প্ৰতি সপ্তাহতে 3 ডিগ্ৰী চেলচিয়াছ কৰি পাৰিলে।